हेलो अस्सलाम वालेकुम नमस्कार की खबर आशा কৰিছোঁ সকলোৰে ভাল আৰু বহুত দিনৰ মূৰত আজি আহিছোঁ ভাবিছিলোঁ ৰমজান মাহত ভিডিঅ' নবনাওঁ বুলি কিন্তু থাকিব পৰা নাই শৰ্ট ভিডিঅ' বেছি নহয় 2-3 মিনিটৰ ভিডিঅ' দিম বুলি ভাবিছোঁ তো আজি ভিডিঅ'টো হ'ব একদম স্পেচিয়েল আজি কিয়নো মই বৰ্তমান আছোঁ খাৰচাং বহুত দিনৰ পৰা আছোঁ আজি এবছৰৰ পৰা মই খাৰচাঙত আছোঁ চ' আজি ইয়াত যেনে আছোঁ তো গোটেই ইয়াত আপোন হৈ গৈছে গোটেই খাৰচাঙৰ মানুহখিনি আৰু ইয়াত বিশেষ এখন জমাতো আছে মছজিদ আছে আৰু ইমান ভাল লাগে ইয়াত পৰিৱেশটো ইমান ধুনীয়া অন ঠাইৰ পৰা এইখিনি ঠাইলৈকে ইমান পৰিৱেশটো ইমান ধুনীয়া আৰু গোটেই মানুহখিনি একদম আপোন আৰু গোটেইখিনি সম্পূৰ্ণ আপোনালোকক দেখুৱাম আৰু খাৰচাঙৰ মছজিদ দেখুৱাম আৰু আজিতো ভিডিঅ' বনোৱা উদ্দেশ্য একমাত্ৰ হৈ গ'ল আজি ইয়াৰ খাৰচাং জামাতক আজি কেকাই ইফতাৰী কৰাইছে তো গোটেইখিনি ইফতাৰীখিনি আপোনালোকক দেখুৱাম তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব স্কিপ নকৰিব আৰু ভিডিঅ'টো হ'ব ঝাকাছ আৰু আপোনালোকে সকলোৱে মোৰ কেকাৰ কাৰণে দোৱা কৰিব কেকা গৈ আছে গাড়ী আনিবলৈ গোটেইখিনি গাড়ী তুলিম গাড়ী তুলিখিনি গোটেইখিনি মছজিদ অলপ দূৰত আছে মেক্সিমাম 2 কিলোমিটাৰ আছে ইয়াৰ পৰা তো গোটেইখিনি গাড়ীত লৈ কিনে মছজিদত আপোনালোকক দেখুৱাইছোঁ আৰু লগ পাইছোঁ আপোনালোক ভিডিঅ'টো স্কিপ নকৰিব থাকিব আৰু দোৱা কৰি চাই থাকিব মোৰ ভিডিঅ'টো আজি হ'ব ভিডিঅ' ইফতাৰী ভিডিঅ' স্পেচিয়েল পোনপ্ৰথমে সাজু কৰিছে ইফতাৰীৰ কাৰণে গোটেই আয়োজন হৈছে কল আছে ডালিম আছে ক্ষীৰ আছে এইটো গাজৰৰ হালোৱা এইটো চানা এইটো বিৰিয়ানী এইফালে ফল মূল আছে এইফালে কেঁচা চানা আছে এইফালে আছে ঢেৰ বস্তু আছে এইফালে গোটেই ফল মূল ইয়াত হৈছে দেখিব পাৰিছে চব খেজুৰটো থাকিবই আমাৰ স্পেচিয়েলি খেজুৰ দেখিছে খেজুৰ আছে এয়া সঁচাকৈ মানে আজি মানে কি লাইফত কেতিয়া বনোৱা নাই মই পোলাও বিৰিয়ানী কেতিয়া বনোৱা নাই আজি বনাইছোঁ আৰু ইমানো নহয় বনাইছোঁ 2 কেজি 4 কেজি আজি বনাইছোঁ 20 কেজি পোলাও যিহেতু দেখিছে ইয়াত ডেগত আছে হাউচফুল হৈছে 20 কেজি পোলাও বনাইছোঁ ইয়াত আৰু কেনেকৈ হৈছে নাজানো ভালে হৈছে বুলি ভাবিছোঁ আৰু সেইটোও বনাইছোঁ ইয়াৰ যিসকল ৰোজদাৰ আছে তেওঁলোকৰ কাৰণে আৰু দেখিছে যাবলৈ ৰেডি গাড়ী ৰেডি মই ৰেডি ব্লক মছজিদত লগ পাই আছোঁ এয়া মছজিদ আহি পাই গ'লোঁ ইয়াত খাৰচাং মছজিদ আৰু এই মছজিদটো বহুত পুৰণি মছজিদ হয় ইয়াত বহুত আগতো মই নামাজ পঢ়িছোঁ আৰু বহুত আগতো আহিছোঁ আৰু ভিতৰৰ পৰিৱেশটো চাওক ইমানেই ধুনীয়া মছজিদ তলৰ টাইলছ লগাই মেলি ওপৰত একদম কালাৰ কৰি ইমানেই ধুনীয়া আৰু বহুত ইয়াৰ পুৰণি মছজিদ আৰু এনেকৈ মছজিদ এনেকৈ অৰুণাচল নাগালেণ্ড চাবলৈ বহুত কমেই পোৱা যায় আৰু ইয়াত জমাত ইমানেই ভাল জমাত চব একতা হৈ আছে আৰু পৰিৱেশটো বহুত ধুনীয়া ইয়াত নামাজ পঢ়ি খতমে তাৰাবি হয় কিন্তু ইমানেই ভাল লাগে ইয়াত তাৰাবি পঢ়িব কোনো মানুহ ঘৰত নাযায় সকলো মানুহ ঘৰত আহে তো ভিডিঅ'টো কেনেকৈ পালে জনাব আজিলৈকে ইমানেই বাই বাই